মই কেটকুচিত বৰপেটা কেটকুচিত ৰাতুলৰ তাতে ৰাতুলাছ বৰ ভাল আৰ্ট কৰে আৰু ক্ৰাফ্টি সৰু সৰু মন্দিৰ চন্দিৰবিলাক বনায় কাগজেৰে বা থাৰ্মকলৰ। তো দেখুৱাওঁ সি কি বনাইছে, কেনেকুৱা বনাইছে। সি বনাইছে এইটো ৰাম মন্দিৰ। সি কৈ দিব কি কেনেকৈ বনাইছে। ইয়াতে এণ্ট্ৰি হ'ব, ৰাউণ্ড হ'ব আৰু এইফালে ভিতৰত ফুল মন্দিৰটোৰ ফুল আৰু ইয়াত কোনো সেই নাই, গোটেইখিনি থাকিব মন্দিৰটোৰ হুবহু। ওপৰত সেইখিনিও আছে, যিবিলাক লাইটৰ ৱেৰিং হৈছে, লাইট থাকিব। কমপ্লিট হোৱা নাই, কমপ্লিট হ'লে আৰু ভাল লাগিব। তো একদম ভিতৰত ৰামটো আছে, চাই লওক। কেমেৰা সিমান এটা জাষ্টিছ নকৰে, তথাপিও যিমানখিনি পাৰোঁ দেখুৱাই আছোঁ। আৰু দেখুৱাম আৰু বনাইছে এইটো কেদাৰনাথ মন্দিৰটো বনাইছে। কেদাৰনাথ মন্দিৰটোৰ বিষয়ে কৈ দিব। তেনেকৈ কমপ্লিট হোৱা নাই, ইয়াত মানে ভিতৰত লাইটিং হ'ব, লাইটৰ এইবিলাক ফিটিং হোৱা নাই। তাৰপিছত ইফালে হ'ব মেইন মন্দিৰটো, এইটো ফিটিং হোৱা নাই, ভিতৰত লাইট হ'ব। ইয়াত শিৱলিংগটো বহিব আৰু ইয়াত নন্দী হ'ব, ইয়াত নন্দীটো হ'ব। লাইটৰ কাম আছে, লাইটৰ কামখিনিও বাকী আছে। কৰে এইবিলাক কৰাৰ আগতে ড্ৰয়িং কিবা বনাই লোৱা নেকি? ড্ৰয়িং বনোৱা আছে, এইটো ৰাম মন্দিৰৰ ড্ৰয়িং। ৰাম মন্দিৰৰ ড্ৰয়িংটোও বনাই দিছে। ব্লু প্ৰিণ্টটো বনাই লয়। কমপ্লিট অৰিজিনেল বিল্ডিং বনালে যেনেকুৱা কৰি লাগে, যিখিনি বস্তু সেইখিনি কমপ্লিট লাগে ইয়াতে। কেদাৰনাথৰ মহিষাসুৰ ৰুদ্ৰ, কেদাৰনাথৰ এইটো ফুল স্কেলত বনাই দিছে। সঁজুলি আছে। এতিয়া এইটো আৰম্ভণি হ'ব, এইটো ৰাম মন্দিৰ হ'ব। চব খুব সৰু সৰু নিখুঁত কৰিব লগা হ'ল। ইয়াৰে পিলাৰ হ'ব, এইবিলাক পিলাৰ হ'ব। এটা পোষ্ট হ'ব, ইয়াৰ পোষ্ট হ'ব এইকেইটা, এই পোষ্ট কেইটা এইকেইটা হ'ব। হাইটটো চাওকচোন, এইটো বহিব ভিতৰত, এইটো ভিতৰত বহিব। তাৰপিছতহে চব কৰা যাব, ষ্টেপ বাই ষ্টেপ কৰা যাব। এইখিনি কাটি লৈছোঁ। ইয়াত চিৰি হ'ব, ইয়াত চিৰি হ'ব, ইয়াত চিৰি হ'ব। আৰু যেনেকৈ ইয়াত আছে এইটো চিৰি, হুইল চেয়াৰৰ কাৰণে এইখিনি দিয়া আছে, হুইল চেয়াৰৰ কাৰণে কালি হুইল চেয়াৰ কাৰণে দিয়া আছে এইখিনি। এনেকৈ আৰু এইবিলাক তুমি সিজনৰ কাৰণে বনাইছা নে বাই অৰ্ডাৰ বনোৱা? কোনোবাই কিনিলে কিনিব পাৰে। মোৰ এটা পেজ আছে, ফেচবুক পেজ, তাতে গোটেইখিনি ডিটেইলছ দিয়া আছে। ফেচবুক পেজটোৰ নামটো কি আছে? ৰাতুলছ আৰ্ট বুলি আমাৰ এটা ফেচবুক পেজ আছে। তো সেই পেজটোত যায় কণ্টেক্ট কৰিলেই হ'ল। কোনোবাক লাগিলে তাত গোটেই ডিটেইলছখিনি আছে, আৰু মই ডিছক্ৰিপশ্যনত তেওঁৰ ফোন নম্বৰটো দি দিম। আৰু ড্ৰয়িঙো কৰা নেকি? ড্ৰয়িং কৰোঁ, এইবিলাক কৰা আছে। এইবিলাক চিম্পুলকৈ ড্ৰয়িং বনাই আছে। তো ভূপেন হাজৰিকাক বনাইছে, হনুমান, কলাগুৰু, ইফালে আদিশক্তি মন্দিৰটো। বনাইছে একদম চিম্পুল আৰু একদম চিম্পুল। এইটোৱে আৰু ৱৰ্কশ্বপ এইখিনি জেগাতে কৰি আছে। তো বাকী কিবা দৰকাৰ হ'লে নম্বৰটো দিয়া থাকিব, সেই নম্বৰটোত কণ্টেক্ট কৰিলেই হ'ল। এইখিনিয়ে, ধন্যবাদ।